Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। আজিৰ ভিডিঅ'টোত আমি টাইম এণ্ড ৱৰ্কৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট ডিছকাছ কৰিম, যিটোত আপোনালোকে যিকোনো এক্সামত এনেকুৱা টাইপৰ আপোনালোকে কুৱেশ্যনটো দেখিবলৈ পাবই। চ' এইটো এটা ইম্পৰ্টেণ্ট টাইপ হয়। চ' টাইম এণ্ড ৱৰ্কৰ বহুতো টাইপৰ পৰা কুৱেশ্যনটো সোধে। অলৰেডি মই দুটা টাইপৰ কুৱেশ্যনটো কৰোৱা আছে। আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব, তাৰ পৰা আপোনালোকে চাব পাৰিব। চ' এইটো এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে ছল্ভ কৰিবলৈ বেছি সময় নালাগে, জাষ্ট আপোনালোকে বুজিব লাগিব আৰু আপোনালোকে 30 ছেকেণ্ডৰ ভিতৰতে এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে টাইম এণ্ড ৱৰ্কৰ যেনেকুৱা টাইপ হওক আপোনালোকে ছল্ভ কৰিব পাৰিব। চ' ইয়াত প্ৰথমতে কৈছে যে এ এটা কাম 12 দিনত কৰিব পাৰে, বি এ সেই কামটো 18 দিনত কৰিব পাৰে। এ আৰু বি এ একেলগে কাম কৰে, তাৰ এ আৰু বি এ 2 দিন একেলগে কাম কৰে, তাৰপিছত এ কাম এৰি গুচি যায়। শেষ কাম বি কিমান দিনত কৰিব বুলি সুধিলে। চ' আমি বুজিলোঁ যে এ সম্পূৰ্ণ কাম কৰিবলৈ 12 দিন লগায় আৰু একে কাম বি এ সম্পূৰ্ণ কৰিবলৈ 18 দিন লগায়। চ' এতিয়া আমি গম পালোঁ এ সম্পূৰ্ণ কাম কৰিবলৈ 12 দিন আৰু বি এ 18 দিন লগায়। চ' ইহঁত দুটাৰ LCM উলিয়াব লাগিব। LCM মিনছ হ'ল 12 আৰু 18 হৰণ যোৱা একেবাৰে সৰু সংখ্যা। চ' এইটো হ'ল 36ক 12 হৰণ যায় আৰু 18 হৰণ যায়। চ' LCMটো এইটোৱে হ'ব। চ' এতিয়া আমাক সুধিছে যে এ আৰু বি এ একেলগে 2 দিন কাম কৰে। চ' আমি প্ৰথমতে এ আৰু বিৰ এদিনৰ কাম উলিয়াব লাগে। চ' এৰ এদিনৰ কাম উলিয়াবলৈ হ'লে এই 12 36ক হৰণ কৰিব লাগিব। 12 36ক হৰণ কৰিলে 3 বাৰ যাব। তেনেদৰে বিৰ এদিনৰ কাম উলিয়াবলৈ হ'লে বি এ মিনছ 18 36ক হৰণ কৰিলে কেইবাৰ যাব? 2 বাৰ যাব। 18 2 36। চ' আমি গম পালোঁ যে এ আৰু বিৰ এদিনৰ কাম, এৰ এদিনৰ কাম 3, বিৰ এদিনৰ কাম 2। চ' এ আৰু বিৰ এদিনৰ কাম কিমান হ'ব? মিনছ এ প্লাছ বি কৰিলে আমি গম পাম। চ' 3 + 2 কৰিলে কিমান হ'ব? 5 হ'ব। এ আৰু বিৰ এদিনৰ কাম 5। চ' আমাক কুৱেশ্যনত সুধিছে যে এ আৰু বি একেলগে 2 দিন কাম কৰে। চ' এ আৰু বিৰ এদিনৰ কাম 5 হ'লে 2 দিনৰ কাম কিমান হ'ব? 2 5 10 হ'ল। এ আৰু বিৰ 2 দিনৰ কাম 10। এতিয়া আমাৰ মুঠ কাম আছিলে 34। চ' আমাক কুৱেশ্যনত কৈছে যে এ আৰু বি এ মিলি 2 দিন কাম কৰে, তাৰপিছত এ গুচি যায়। মিনছ 2 দিন কাম কৰিলে এতিয়া কিমান কাম থাকিব? 2 দিন কাম কৰিলে 6 আৰু 26 কাম থাকিব। চ' 26 কাম এতিয়া থাকিছে এ আৰু বি, মিনছ এ আৰু বি এ মিলি 2 দিন কাম কৰিলে, মিনছ 10টা কাম কৰিলে। এতিয়া থাকিছে 26টা কাম। এতিয়া 26টা কাম থাকিছে, তেতিয়া এটো গুচি যায় আৰু বি এ সেই কামটো অকলে কৰিবলৈ কিমান দিন লগাব? মিনছ এই 26টা কাম কৰিবলৈ বি এ কিমান দিন লগাব বুলি সুধিলে। এতিয়া বি এ এদিনত কাম কিমান কৰে? বি এ এদিনত কাম কৰে 2। চ' তেতিয়াহ'লে থাকিছে কাম কিমান? থাকিছে 26টা কাম। চ' 26টাক 2 হৰণ কৰিলে কেইবাৰ যাব? 13 বাৰ যাব। চ' বি এ শেষ কাম কৰিবলৈ 13 দিন লগাব। আই হোপ কি আপোনালোকে বুজিলে। ফাৰ্ষ্ট অফ অল আমি কি কৰিলোঁ? আমি কৰিলোঁ এৰ সম্পূৰ্ণ কাম কৰিবলৈ 12 দিন লগায় আৰু বি এ সম্পূৰ্ণ কাম কৰিবলৈ 18 দিন লগায়। তাৰপিছত ইহঁতৰ LCM ল'লোঁ। LCMটো 36 পালোঁ। চ' এতিয়া এৰ এদিনৰ কাম উলিয়াবলৈ হ'লে 36ক 12 হৰণ কৰোঁতে 3 বাৰ গুচি গ'ল। চ' তেনেদৰে 36ক বি এ হৰণ কৰোঁতে 2 বাৰ। এতিয়া আমি গম পালোঁ এ আৰু বিৰ এদিনৰ কাম। তেতিয়া এ আৰু বিৰ এদিনৰ কাম কিমান হ'ব? এ আৰু বিৰ এদিনৰ কাম 5 হ'ল। চ' অবভিয়াছলি এ আৰু বি এ 2 দিনত 10টা কাম কৰিব। চ' আমাক কৈছে যে এ আৰু বি এ 2 দিন একেলগে কাম কৰিলে, তাৰপিছত এ গুচি গ'ল। মিনছ 36টা টোটেল কাম আছিলে। এ আৰু বি এ 10 দিন কাম কৰিলে, থাকিলে কিমান? 26টা কাম থাকিছে। তেতিয়া এ গুচি গৈছে। চ' 26টা কাম কৰিবলৈ বিক কিমান দিন লাগিব? চ' বিক এটা কাম কৰিম। চ' বি এ এদিনত 2টা কাম কৰে। চ' 26টা কাম কৰিবলৈ বিক কিমান দিন লাগিব? বিক 13 দিন লাগিব। চ' এনচাৰটো ইমানেই হয়। আপোনালোকে এইটো মুখে এনচাৰটো উলিয়াব পাৰিব। সেইকাৰণে ইয়াৰ কাৰণে আপোনালোকে প্ৰেক্টিচ অলপ কৰিব লাগিব। ইমান টাফ কুৱেশ্যন নহয়, আপোনালোকে জাষ্ট LCM উলিয়াই কৰিলেই হ'ল। চ' এইটো আপোনালোকে এনেদৰে কৰিলে আপোনালোকে অতি সহজতে অতি কম সময়ৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব। চ' এনেকুৱা টাইপৰ আৰু এটা আমি কুৱেশ্যন কৰিলে আপোনালোকৰ যিমান ডাউট আছে এই গোটেইটো ক্লিয়াৰ হৈ যাব। এতিয়া এই কুৱেশ্যনটো আগৰ নিচিনা একে। চ' ইয়াত সোধা হৈছে যে এ এটা কাম 20 দিনত কৰিব পাৰে আৰু বি এ 12 দিনত কৰিব পাৰে। চ' এ আৰু বি এ একেলগে 3 দিন একেলগে কাম কৰে।
মানে এ আৰু বি একেলগে মিলি 3 দিন কাম কৰিলে তাৰ পাছত বি কাম এৰি গুচি যায় শেষ কাম এ কিমান দিনত কৰিব আগৰ নিচিনাকৈ জাষ্ট ইয়াত এ আৰু বি চেঞ্জ কৰা হৈছে আগতে বি এ শেষ কাম কিমান দিনত কৰিব আছিলে ইয়াত এ কিমান দিনত একে কুৱেশ্যন হয় চ' আমি গম পালোঁ যে এ সম্পূৰ্ণ কাম কৰিবলৈ কিমান দিন লগাব 20 দিন লগাব তেনেদৰে বি এ সম্পূৰ্ণ কাম কৰিবলৈ 12 দিন লগাব চ' 20 আৰু 12 হৰণ যোৱা সৰু সংখ্যাটো কিমান হ'ব একেবাৰে সৰু সংখ্যাটো চ' 20ৰে 40ক হৰণ যায় কিন্তু 12ৰে 40ক হৰণ নাযায় চ' 60 এনেকুৱা সংখ্যা যাক 20ৰেও হৰণ যাব আৰু 12ৰে হৰণ যাব চ' ইহঁত দুটাৰ এলচিএমটো 60 হ'ব চ' এতিয়া আমি মুঠ কাম 60 গম পালোঁ এ 60টা কাম কৰিবলৈ 20 দিন লগায় আৰু বি এ 60টা কাম কৰিবলৈ 12 দিন লগায় চ' ইহঁতৰ এদিনৰ কাম উলিয়াব লাগিব এদিনৰ কাম উলিয়াবলৈ হ'লে এই 20ৰে 60 হৰণ কৰিব লাগিব চ' 20ৰে 60 হৰণ কৰিলে 3বাৰ যাব তেনেদৰে বিৰ এদিনৰ কাম উলিয়াবলৈ হ'লে এই 12ৰে 60 হৰণ কৰিব লাগিব চ' বিৰ এদিনৰ কাম 12ক 12ৰে হৰণ কৰিলে কিমান বাৰ যাব 5বাৰ চ' আমি গম পালোঁ এ এদিনত 3টা কাম কৰে আৰু বি এদিনত 5টা কাম কৰে চ' ইহঁতৰ এদিনৰ কাম কিমান হ'ব চ' ইহঁতৰ এদিনৰ কাম 3 + 5 = কিমান হ'ল 8 হ'ল এদিনৰ কাম 8 গম পালোঁ চ' আমাক কুৱেশ্যনত কি সুধিছে এ আৰু বি একেলগে 3 দিন কাম কৰে চ' এদিনৰ কাম যদি এ আৰু বিৰ 8 হয় তেতিয়াহ'লে 3 দিনৰ কাম কিমান হ'ব 3 × 8 = 24 হ'ল এ আৰু বি একেলগে 3 দিন কাম কৰিলে মিন্স এ আৰু বি 60টা কামৰ ভিতৰত 24টা কাম কৰিলে চ' এতিয়া থাকিছে কাম কিমান এইটো উলিয়াব লাগিব মুঠ কাম 60টা আছিলে তাৰ পৰা 24 বিয়োগ কৰিলে কিমান হ'ব ওপৰত শূন্য আছে একডাল হ'লে 10 হ'ল 10ৰ পৰা 4 গ'লে 6 হ'ল 5ৰ পৰা 2 গ'লে কিমান হ'ব 3 হ'ব 36 থাকিব চ' 36টা কাম থাকি গৈছে তেতিয়া এ গুচি গৈছে বি গুচি গৈছে এতিয়া এ 36টা কাম কৰিবলৈ কিমান দিন লগাব বুলি সুধিলে এ এদিনত কাম কৰে 3টা চ' 36টা কাম কৰিবলৈ কিমান দিন লাগিব এই 36ক 3 হৰণ কৰি দিলেই হ'ল 36ক 3 হৰণ কৰিলে কিমান হ'ব 12 হ'ব চ' এই শেষ কাম কৰিবলৈ কিমান দিন লগাব এই শেষ কাম কৰিবলৈ 12 দিন লগাব এনচাৰটো 12 হ'ব চ' আই হোপ আপোনালোকে বুজি পালে চাগে আগৰ নিচিনা একে এইবিলাক আপোনালোকে অতি সহজতে বুজিব পাৰিব যদি আপোনালোকে সদায় এইবিলাক আপোনালোকে প্ৰেক্টিছ কৰে আৰু ধৰক ভালদৰে 15-20 মিনিট এইটো প্ৰেক্টিছ কৰিলে আপোনালোকে উইথাউট পেন এণ্ড পেপাৰ নিজৰ মগজুত বা নিজৰ ব্ৰেইনতে আপোনালোকে এইটো এনচাৰটো উলিয়াব পাৰিব চ' আজিৰ কাৰণে ইমানেই আছিলে এনেকুৱা টাইপৰ কুৱেশ্যনটো বেছিভাগ আপোনালোকৰ কম্পিটিটিভ এক্সামত টাইম এণ্ড ৱৰ্কৰ ৰিলেটেড কুৱেশ্যনটো সোধা দেখা যায় চ' আপোনালোকে এনেকুৱা টাইপৰ কুৱেশ্যনটো চাই যাব যিহেতু এনেকুৱা টাইপৰ কুৱেশ্যন সুধিয়ে থাকে মিনছ টাইম এণ্ড ৱৰ্কৰ এনেকুৱা এটা টপিক যিটো টপিকৰ পৰা সদায় কুৱেশ্যন সোধে চ' এইটো টাইপৰ কুৱেশ্যন আপোনালোকে চাই যাব আৰু লগতে যদি আৰু দুটা টাইপৰ কুৱেশ্যনটো মই অলৰেডি কৰোৱা আছে চেনেলটোত আপোনালোকৰ ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত এই ভিডিঅ'টোৰ লিংক দিয়া থাকিব আপোনালোকে তাৰ পৰা চাব পাৰিব চ' আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং